ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। মোৰ নাম পল আৰু আপুনি চাই আছে এছামিজ ফাণ্ডা ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই জনাম পাৱাৰ গাৰ্ডত খালী হোৱা বিভিন্ন পোষ্টৰ বিষয়ে। ইয়াত কেইটা পোষ্ট আছে, কোনে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰাৰ লাষ্ট ডেট কিমান আৰু এপ্লিকেশ্যন ফি কিমান লাগিব, গোটেইকেইটা কুৱেশ্যন মই এই ভিডিঅ'টোত কভাৰ কৰিম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু তাৰ আগতে মোৰ চেনেল যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব এনেধৰণৰ চাকৰিৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৱাৰ গাৰ্ডত খালী হোৱা বিভিন্ন পদসমূহ পূৰণ কৰিবৰ কাৰণে ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে অনলাইন মাধ্যমে। ইয়াত খালী হোৱা প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ছেফটি আৰু ইয়াত নাম্বাৰ অফ পোষ্ট হৈছে 12 আৰু এই পোষ্টবোৰক কাষ্ট ৱাইজ ভাগ কৰা হৈছে। আনৰিজাৰ্ভসকলৰ কাৰণে আছে 6টা পোষ্ট, OBC সকলৰ কাৰণে আছে 4টা পোষ্ট, 2টা আছে SC সকলৰ কাৰণে আৰু এটা আছে PWD সকলৰ কাৰণে। আৰু এই পোষ্টৰ বাবে দৰমহা হ'ব 50,000ৰ পৰা 1,60,000ৰ ভিতৰত। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা লাগিব ফুল টাইম গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং ডিগ্ৰী ইন ইলেক্ট্ৰিকেল নাইবা ইলেক্ট্ৰনিক পাৱাৰ নাইবা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স পাৱাৰ ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল পাৱাৰ ছিষ্টেম ইঞ্জিনিয়াৰিং নাইবা চিভিল নাইবা মেকানিকেল ডিচিপ্লিন উইথ 65% মাৰ্ক। তাৰপাছত 2 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট অফিচাৰ আৰু ইয়াত নাম্বাৰৰ পোষ্ট হৈছে 2টা আৰু ইয়াত চেলাৰী হ'ব 50,000ৰ পৰা 1,60,000ৰ ভিতৰত আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব CA নাইবা ICWA পাছ হ'ব লাগিব। লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, MS অফিচ আৰু উইণ্ড'ৰ নলেজ থাকিব লাগিব। তাৰপাছত 3 নম্বৰ পোষ্ট হৈছে SR ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল আৰু ইয়াত নাম্বাৰৰ পোষ্ট হৈছে 1টা আৰু ইয়াত চেলাৰী বা দৰমহা হ'ব 70,000ৰ পৰা 2 লাখৰ ভিতৰত। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BE নাইবা BTech নাইবা BSc ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল ডিচিপ্লিন ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট নাইবা ইউনিভাৰ্চিটি নাইবা MTech আৰু PhD যদি কৰা থাকে, পাৱাৰ ছিষ্টেমত PhD যদি কৰা থাকে তেনেহ'লেও এপ্লাই কৰিব পাৰিব। নেক্সট 4 নম্বৰ পোষ্ট হৈছে DY মেনেজাৰ ইলেক্ট্ৰিকেল আৰু ইয়াত নাম্বাৰৰ পোষ্ট হৈছে 1টা আৰু ইয়াৰ বাবে দৰমহা বা চেলাৰী হ'ব 80,000ৰ পৰা 2,20,000ৰ ভিতৰত। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BE নাইবা BTech নাইবা BSc ইন ইঞ্জিনিয়াৰিং নাইবা CGPA কৰা হ'লেও এপ্লাই কৰিব পাৰিব। লগতে উল্লেখ কৰিছে MTech নাইবা PhD ইন পাৱাৰ ছিষ্টেমত কৰা থাকিলেও এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফি হৈছে 500 ৰুপিজ। এই পোষ্ট কেইটাত এপ্লাই কৰাৰ এপ্লিকেশ্যন ফি হৈছে 500 ৰুপিজ। তাৰপাছত হাউ টু এপ্লাই। ইচ্ছুক তথা অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অনলাইন যোগে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 30/11/2018 মানে 30 নৱেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে www.powerguardindia.com। এইটো হৈছে অফিচিয়েল ৱেবছাইট। পাৱাৰ গাৰ্ডৰ অফিচিয়েল ন'টিফিকেশ্যন আৰু অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাত গৈ প্ৰথমে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব, তাৰপাছত এপ্লাই কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক।